নমস্কাৰ, মই প্ৰয়াস মজুমদাৰ, সংগীত পৰিচালক আৰু কণ্ঠশিল্পী। আজি মই মোৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ এইটোৱে হ'ল যে যোৱা এমাহৰ পৰা গোটেই ভাৰতবৰ্ষত দুটা শব্দ বহুত প্ৰচলিত হৈ আছে। সেই দুটা শব্দ হৈছে লবিইজম আৰু গ্ৰুপিজম। আপোনালোক সকলোৱে জানে বলিউডৰ তাৰকা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত কেনেধৰণে ছ'চিয়েল মিডিয়া প্লেটফৰ্মবোৰত বহুতে নিজৰ নিজৰ মতামত দাঙি ধৰিছে। সেইবাবে আজি ৰাতিপুৱাই মোৰ মনত এটা প্ৰশ্ন জাগি উঠিছে। সেই প্ৰশ্নটো মই অসমৰ ৰাইজক, অসমৰ ডেকা গাভৰুক, অসমৰ উঠি অহা প্ৰজন্মক সুধিব বিচাৰোঁ। সেই প্ৰশ্নটো হৈছে যে এই লবিইজম আৰু গ্ৰুপিজমৰ যি সংস্কৃতি, সেইটো অসমতো প্ৰচলিত হৈ আছে নেকি? যি লবিইজম আৰু গ্ৰুপিজমৰ যি কালচাৰ, সেইটো অসমতো প্ৰচলিত হৈ আছে নেকি? অসমৰ যিকোনো ইণ্ডাষ্ট্ৰি হ'ব পাৰে, চিনেমা ইণ্ডাষ্ট্ৰি হ'ব পাৰে, মিউজিক ইণ্ডাষ্ট্ৰি হ'ব পাৰে, বা বিভিন্ন কৰ্পৰেট ইণ্ডাষ্ট্ৰি হ'ব পাৰে। এই লবিইজমৰ কালচাৰটো এক্সিষ্ট কৰে নেকি? আপোনালোকৰ উত্তৰ অনুগ্ৰহ কৰি কমেণ্ট ছেকশ্যনত লিখিব। মই আপোনালোকৰ উত্তৰবোৰ পঢ়িবলৈ বহুত উৎসুক হৈ আছোঁ। আৰু আপোনালোকৰ উত্তৰবোৰ পঢ়ি পেলাই মই মোৰ মতামত আপোনালোকৰ আগত প্ৰকাশ কৰিম আহিবলগীয়া ভিডিঅ'টোত। ধন্যবাদ। থেংক ইউ।